বৰ্তমান উপস্থিত আছোঁ বৰ্ষাপাৰা এছিয়া ষ্টেডিয়াম। ইমান ধুনীয়া ষ্টেডিয়াম আৰু ইয়াত আজি ইণ্ডিয়া ভাৰ্চেছ চাউথ আফ্ৰিকাৰ মাজত T20 মেচ চলি আছে। হাজাৰ হাজাৰ গুণমতে ইতিমধ্যে আহি সম্পূৰ্ণ পেভিলিয়ন পৰিপূৰ্ণ হৈ আছে। ইমান ধুনীয়া হৈ খেল চলি আছে। আমাৰ মাজত আছে গলকাৰ আহমেদ। খেল চাই কেনেকুৱা লাগিছে? আনবিলিভেবল ভাই, বহুত ভাল লাগিছে আজি খেলটো চাই। আৰু যেনেকুৱা ভাবিছিলোঁ তেনেকুৱা নহয়, ভবাৰ নিচিনা হোৱা নাই। বৰষুণৰ কোনো সম্ভাৱনা আছে নেকি? নাই, বৰ্তমান বৰষুণৰ প্ৰথমতে সম্ভাৱনা আছিল। হয়, বৰষুণৰ কোনো সম্ভাৱনা নাই। আৰম্ভণি দলত বৰষুণৰ সম্ভাৱনা আছিল। এতিয়া বৰ্তমান সঁচাকৈ ইমান ধুনীয়া আৰু ইমান সুন্দৰ এখন ষ্টেডিয়াম, হাজাৰ হাজাৰ ক্ৰিকেট প্ৰেমী ৰাইজে আহি পৰিপূৰ্ণ হৈ পৰিছিল। দৰ্শকৰ মাজত দেখা গৈছিল যথেষ্ট উৎসাহ আৰু উদ্দীপনা। ইফালে ভাৰতীয় দলেও সুন্দৰ খেল প্ৰদৰ্শন কৰি আছিল। আমাৰ হাতত কিছু ৰাইজৰ মতামত আছে, আমি আপোনালোকক শুনাবলৈ লৈছোঁ। খেল চাই কেনেকুৱা লাগিছে? ইণ্ডিয়া জিকিব নেকি? জিকিব। ক'ৰ পৰা আহিছা? মই গুৱাহাটীৰ পৰাই হয়, আম্বাৰী পাটাচিলৰ পৰা। খেল চাই কেনেকুৱা লাগিছে? খেল চাই বহুত ভাল লাগিছে। এতিয়া কোভিডৰ পিছত আমি এখন মেচ পাইছোঁ চাবলৈ, বহুত ভাল লাগি আছে। ইণ্ডিয়ান বেটিং আজি বহুত ভাল হৈছে, কি ক'ব? বহুতে ভাল হৈছে, বহুতে মানে এক্সপেক্ট কৰা নাছিল ইমান ভাল হ'ব যে। ইণ্ডিয়া জিকিব বুলি ভাবে নেকি? অভিয়াছলি জিকিব এইটো ইণ্ডিয়া। অ'কে, থেংক ইউ। খেল চাই কেনেকুৱা লাগিছে? একদম ভাল লাগিছে। হাই স্কৰিং গেম এক্সপেক্টেড কৰিছিলোঁ, যিটো এক্সপেক্ট কৰিছোঁ সেইটোৱে হৈছে। আই এম ভেৰি হেপী, উই আৰ ভেৰি হেপী উইথ দ্যাট। ইণ্ডিয়া জিকিব বুলি ভাবে নেকি? অবভিয়াছলি ইণ্ডিয়াই জিকিব। অ'কে, ৰকন খেল চাই কেনে লাগিছে? খেলটো আজি বহুত ধুনীয়া হৈছে। ইণ্ডিয়ান টিমৰ পাৰফৰ্মেঞ্চটো এক্সেলেণ্ট হৈ আছে, ফাণ্টাষ্টিক হৈ আছে। এতিয়া আমাৰ KL ৰাহুলে 50 কৰিলে, হাফ চেঞ্চুৰী কৰিলে, সূৰ্য কুমাৰ আহিছে, বিৰাট কোহলি খেলি আছে, ধুমাধাৰ পাৰফৰ্মেঞ্চ হৈ আছে। ইটস फैंटास्टिक, रियली फैंटास्टिक। आज खेल देख के कैसा लगा? बहुत बढ़िया, बहुत खूब। इंडिया जीतेगा? ऑफ कोर्स जीतेगा इंडिया, इसके लिए आया। अब विराट कोहली का टी शर्ट, आपने विराट कोहली का टी शर्ट लगा रखा है, बहुत बड़ा आप फैन है? चीकू भैया। ओके, थैंक यू। स्काई भी मारेगा, चीकू भी मारेगा। थैंक यू। মই সজাই পৰা আহিছোঁ। খেল চাই কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ইণ্ডিয়া জিকিব নেকি? নিশ্চয় জিকিব আজি। খেল চাই কেনেকুৱা লাগিছে? ভাল লাগিছে। ইণ্ডিয়া জিকিব নেকি? জিকিব। থেংক ইউ। এখন ষ্টেডিয়ামত খেল চাই কেনেকুৱা লাগিছে? ইমান ডাঙৰ, ইমান ধুনীয়া এখন ষ্টেডিয়াম, আৰু এই ষ্টেডিয়ামখন আমাৰ অসমৰ কাৰণে এখন এটা গৌৰৱ। আৰু আপোনালোকো আহক, আমি আজি আহি খেল চাই আমাৰো ভাল লাগিছে, উপভোগ কৰি ভাল লাগিছে। আপোনালোকো আহক, নিশ্চয় আপোনালোকৰো ভাল লাগিব।